কচুৰ বাগান মানে কালি যে ঘৰত গ'লোঁ এই কচু লৈ আহিছিলোঁ কচু আনিছোঁ ধনিয়া ভেদাইলতা এনেকৈ লৈ আহিছোঁ এইখিনি বৰ্তমান বানাম একদম মজা কৰে আৰু এইটো এই সৰু সৰুবিলাক এইবিলাক হ'ল পিটকিম ঠিক আছে বনাই লওঁ মোৰ বৰ্তমান চবখিনি বস্তু ৰেডি হৈ গ'ল মানে কণ বিলাহী দিছোঁ আদা নহৰু চবখিনি বটি দিছোঁ ধনিয়া আছে বুট ধনিয়া তাৰপাছত কচুলতা ঠিক আছে আৰু এতিয়া পাতত দিম কলপাত লৈ আহিছোঁ কলপাতৰ চেনটো উঠাই চাম কেনেকুৱা লাগে ঠিক আছে বনাই লওঁ এইটো কচু ভাজি মোৰ বৰ্তমান এটা ৰেডি হৈ গৈছে একদম মজা চেন ইমান এটা মজা এটা চেন আহে ৰে মানে কলপাতৰ পুৰা চেণ্টা ওলাইছে বৰ্তমান আজি বাকী বেলেগ একো নাই দালি বনাইছোঁ তাৰপাছত কচু পিটকা এই কচু ভাজি আৰু ডিমা ভাজি টেষ্ট কৰি চাওঁ কচু একদম মজা কচু মই এনেও ভাল পাওঁ যেনেকৈ নহওক কিয় ধৰক বা যি এতিয়া এটা বস্তু খালে কমেই মানে দিলে আৰু বহুতে ভাল হ'লে এতিয়া হ'ল শুকান মাছ মই গৈছিলোঁ আনিব যদিও তো ইমান ভাল নাপালোঁ সেইকাৰণে মই শুকান মাছ দিয়া নাই নেক্সট টাইম শুকান মাছ ভাল এনেকুৱা পালে বনাই খাম ঠিক আছে খাই ল'ম